নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? ভালনে? মানে কথাটো হ'ল যে 2 দিনৰ পৰা দেখা গৈছে যে টিকটকৰ নামত আপোনালোকেতো জানে যে বন্ধ হ'ব নে নহয়, নে কি হ'ব কি নহ'ব। কাৰণ বহুতে বহুত ধৰণৰ কথা ভাবি আছে। কাৰণ টিকটকটো এটা এনেকুৱা প্লেটফৰ্ম আছিল যিটো আজিকালি ধৰক আমাৰ অসম বুলিয়ে নহয়, গোটেই আমাৰ দেশতে এই যেনে একটা মানে এখন প্লেটফৰ্ম হয় ঠিকেই, যাৰ ফলত টিকটক এনেকুৱা এটা এপ আছিল যিটো এপত আপোনালোকে আপোনালোকৰ এটা নিজৰ যিটো এটা আপোনালোকৰ শক্তি, সেই শক্তিটো তাৰমানে বেলেগৰ আগত ধৰক আগতে তেনেকুৱা প্লেটফৰ্ম নাছিল, কিন্তু টিকটকটোৱে আপোনালোকৰ এনেকুৱা এটা আমাক বা এনেকুৱা এটা প্লেটফৰ্ম দিলে যে যিটোৰ দ্বাৰা আমি যিকোনো ধৰক ডেন্সেই হওক, কিবা এটা গানেই হওক, আপোনালোকে বেলেগৰ আগত কৰি দেখুৱাব পাৰে এটা সাহস দিছিল। যাৰ ফলত টিকটকটো ইমানেই চলিছিল যে তাৰমানে কি ক'ম আৰু বহুত তাৰমানে হয় ঠিকে কৈছে যে বন্ধ হ'বনে নহয়। এতিয়া আহিম আমি বন্ধ হ'বনে নহয়। টিকটক এপটো হয়, মাদ্ৰাছ হাইকোৰ্টে কৈছে যে টিকটক এপটো বন্ধ হ'ব লাগে। তেওঁলোকৰ তাত আপিল কৰা মতে যে টিকটক এপটো বন্ধ হ'ব লাগে। কাৰণ কিয় তাত টিকটকৰ নামত তাৰমানে কিছুমান এনেকুৱা তাৰমানে তেওঁলোকে কোৱা মতে যে টিকটকটোৱে মানে কিছুমান ভাল কামো কৰিছে, কিছুমান বেয়া কামো কৰিছে। এতিয়া ধৰি লওক বেয়া কামটো হয় কেনেকুৱা তাৰমানে টিকটকৰ নামত আপোনালোকে তাৰমানে বহুত বেয়া ধৰণৰ এটা ক্ষতি হোৱা বুলি কৈছে। যাৰ ফলত আমাৰ সৰু বাচ্ছা হওক বা কিছুমান 18+ নহওঁতে তাৰমানে তাত কোনো ধৰণৰ মানে বাধা নাই, যে সকলোৱে কৰিব পাৰে, বুঢ়াৰ পৰা ডেকাৰ পৰা সৰুৰ পৰা সকলোৱে সেই টিকটক কৰিব পাৰে। যাৰ ফলত কিছুমান ল'ৰাই হওক বা ছোৱালীয়ে হওক, তাৰমানে ছোৱালীৰ ক্ষেত্ৰততো আমি দেখা পাওঁ বা ময়ো নিজে টিকটক কৰোঁ যে কিছুমান ছোৱালীয়ে নিজৰ তাৰমানে ফেমাছ হ'বলৈ মানে নিজৰ আনকি পেটটো উলিয়াই দিয়ে বা বহুত ধৰণৰ মানে এনে আৰু পৰ্নোগ্ৰাফি চিষ্টেমত তেওঁলোকে কৈছে যে পৰ্নোগ্ৰাফি টাইপৰ হৈছে। যাৰ ফলত অশ্লীল ভিডিঅ' বেছি দেখা গৈছে, যে ভালতকৈ অশ্লীল ভিডিঅ' মানে ফেমাছ হ'বলৈ মানে ভালতকৈ অশ্লীল ভিডিঅ' বেছি দেখা গৈছে। যাৰ ফলত তেওঁলোকৰ কোৱা মতে যে এনেকৈ যদি টিকটক বেছি দিনলৈ থাকে তেতিয়াহ'লে সামাজিকভাৱে বা সাংস্কৃতিক জগতখনত বহুত ক্ষতি হ'ব বুলি কৈছে। যাৰ ফলত উঠি অহা প্ৰজন্ম ধৰক আমি বা আমাতকৈ অলপ ডাঙৰ বা আমাতকৈ সৰু তেওঁলোকে ভাল নহ'ব বুলি কৈছে, মানে বহুত ক্ষতি হ'ব বুলি কৈছে। ধৰক টিকটক আমি এতিয়া কৰোঁ বা আমি সাধাৰণতে দেখাই পাওঁ, ইমান তাৰমানে হৈ গৈছে যে আমি ৰাস্তাৰে গৈ থাকোঁতে দেখা পাওঁ যে আৰে কি কৰি আছে টিকটক বা তেনেকুৱা কথা। যাৰ ফলত মানে ল'ৰা ছোৱালী বহুত তাৰমানে পঢ়া টেবুলত বহিও যে এটাই চিন্তা যে কালিলৈ কি ভিডিঅ' দিম, কি নিদিম, কেনেকুৱা কৰিম, কি কৰিম, সেইটোৰ ওপৰত মানে বহুতো ধৰণৰ টেনশ্যন, যাৰ ফলত পঢ়াত ক্ষতি হৈছে। সৰু সৰু বাচ্ছা একোটাও জানা আছে যে বেয়া ভিডিঅ'ৰ প্ৰতি বেছি আকৰ্ষিত হৈছে, তাৰমানে যৌন তাৰমানে যিটো হেৰি আছে সেইটোৰ প্ৰতি বেছি আকৰ্ষিত হৈ যোৱাৰ ফলত মানে বা এই ধৰক বহুত বিভিন্ন ধৰণৰ তাৰমানে এইবোৰ বেয়া ঘটনাবোৰ হৈ থকা দেখা গৈছে। যাৰ ফলত তেওঁলোকে কৈছে যে এই টিকটক এপটো যদি বেছি দিন থাকে তেতিয়াহ'লে ই ভয়াৱহ এটা হেৰি কৰিব। আচলতে এটা সকলোৰে লিমিট থকা দৰকাৰ। কাৰণ কিয় যেনেকৈ ধৰক পাবজিত তাৰমানে ইমানেই ক্ৰছ কৰি দিলে যে অতিক্ৰম কৰি দিলে যে পাবজি নোহোৱাকৈ তাৰমানে আমাৰ ডেকা চাম মানে নোৱাৰে আৰু থাকিব। হয়, পাবজি এনেই ভাল লাগে, ময়ো খেলিছিলোঁ আগতে, এতিয়া ধৰক টাইম ধৰি দিছে। ঠিক তেনেদৰে হয়তো টিকটকো মই ভালো নাপাওঁ বা বেয়াও নাপাওঁ, মই পাৰ্চনেলি একো ক'বও নাযাওঁ। টিকটক মোৰ ভাল লাগে টিকটক কৰি, ভালকৈ চলালেতো বহুত ভালেই। এইবোৰ এটা মনোৰঞ্জনী ইণ্টাৰটেইনমেণ্ট হয় এটা। কিন্তু তাক লৈ যিসকলে তাৰমানে বেয়া ভিডিঅ' কিছুমান ফেমাছ হ'বৰ বাবে বহুত কিবাকিবি কৰে, কিন্তু সেইবোৰ কৰা আচলতে প্ৰয়োজনীয় নাই। মই ভাবোঁ টিকটকো বন্ধ হ'বনে নহয় মই সেইটো সঠিক ক'ব নোৱাৰিম। কিন্তু এটা কথা হ'ব যে এটা লিমিট ধৰি দিয়া থাকিব যে ইমান টাইম বা তেনেকুৱা কিছুমান এটা প্ৰচেছ থাকিব, যে যেনেকৈ ধৰক ইউটিউবত হওক বা এতিয়া পাবজিত কৰি দিলে বা তেনেকুৱা এটা লিমিট থকা দৰকাৰ। সেই লিমিটটো মোৰ মতে লাগে, তেতিয়া তাৰমানে লিমিট ক্ৰছ কৰিলে সকলো বস্তুৱে ক্ষতি কৰে। গতিকে এই লিমিটটো থাকিলে ভাল হ'ব। গতিকে টিকটকৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব, বন্ধ ঠিক হৈ যাব নোৱাৰে তেনেকৈ, ইমান এটা ফেমাছ হোৱা বস্তু হঠাৎ তেনেকৈ বন্ধ হৈ যাব নোৱাৰে, সেইটো ঠিক। কিন্তু এটা টাইম বা কিছুমান লিমিট থাকিব, সেই লিমিটটো ভালদৰে কৰিলে নিশ্চয় ভাল। যদি বেয়া দৰে কৰে সেইটো ক্ষতিটো বেয়া হ'বই। গতিকে বিশেষ নকওঁ, যদি ভিডিঅ'টো ভাল লাগিল বা মোৰ কথাখিনি অলপ হ'লেও ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।